गासैजोंबो लोगोसे जौगानायनि लामायाव इउपिपिएल सरकारनि दान मोननैयाव मावफुंनाय मावफारिफोर मुंख्लं नखरफोरनो 5 लाख राङारि अनसुंथाइ होनाय जाबाय। फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय इउपिपिएल हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि। ডেফিনেটলি ভৱেশ কলিতাদেৱ যিটো এইটো ৰঙীয়া সমষ্টি বিপুল ভোটত জয়ী হ'ব আপোনালোকে নিজে অনুভৱ কৰিছে দেখিছে হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু ৰাইজ একেলগে সজাগ ঠগিব নোৱাৰে ৰাইজক আপোনালোকে যিমানে প্ৰলোভন ৰাইজে বেলেগে দলে নেদেখুৱাওক কিয় নিদিয়ক কিয় আৰু বিপুল ভোটত যে বিজেপিৰ জয়ী হ'ব এইটো নিশ্চিত আৰু ভৱেশ কলিতা মই এটা কথা কৈছোঁ 126টা সমষ্টিৰ ভিতৰত ভৱেশ কলিতাই যে হায়েষ্ট ভোট পাব সেইটোৱে মই কৈছোঁ ৰাইজসকলক অনুৰোধ কৰিছোঁ। চৰকাৰ গঠন কৰিব বুলি কৈ আছে এই বিষয়ে আপুনি কি ক'ব? মহাজোঁটটো মই শুনা মতেতো মহাজোঁটটো মহাজোঁট লাগিব এইটো নিজে জনা শুনা কথা তেওঁলোকে মেনিফেষ্টোখনেই উলিয়াব পৰা নাই যিখন মেনিফেষ্টো এতিয়া বিজেপি চৰকাৰে নিৰ্বাচনৰ আমি যেতিয়া মানে ভোট যেতিয়া যোৱাকালি যিহেতু 1 তাৰিখ ফাৰ্ষ্ট পেজটো হ'ল তাৰ আগতে মেনিফেষ্টো উলিয়াইছে কিন্তু কংগ্ৰেছ চৰকাৰটোৰ মধ্যযুতে মেনিফেষ্টো এখন বছৰলৈ আজি বা কালিৰ পিছত উলিয়াইছে 1 তাৰিখৰ পিছত কি কাৰণে নাজানো কিন্তু মই বেলেগ দলৰ কথা নকওঁ কিন্তু এটা কথা নিশ্চিত যে বিজেপিয়ে চৰকাৰ গঠন কৰিব 2021 বিজেপি চৰকাৰ আন্দোলন কৰি কি হৈছে ৰাইজে সকলোৱে বুজিছে দল খোলাৰ এটা ৰাজনীতি হ'ল দল খুলিছে নেতা হ'বৰ কাৰণে এটা পৰিকল্পনা কৰিছে এতিয়া নেতা হওক চাওক ৰাইজে তাৰ এনচাৰ দিব।